আজি 28 ফেব্ৰুৱাৰী মাহৰ শেষৰ দিনটো। আহক জানো 28 ফেব্ৰুৱাৰী ইতিহাস। যদি আজিৰ দিনটো ইতিহাসত বিশেষ ঘটনা বুলি কওঁ, মানে বিশেষ কি ঘটনা ঘটিছিল আজিৰ দিনটোত, তেতিয়াহ'লে 1919 চনত আজিৰ দিনটোতে আমানুল্লাহ খান আফগানিস্তানৰ বাদশ্বাহ হৈছিলে, মানে ৰজা হৈছিলে। 1930 চনত ভাৰতীয় বৈজ্ঞানিক ডাক্তৰ C.V. ৰামান তেখেতৰ তেখেতে যিটো উদ্ভাৱন কৰিছিলে ৰমান ইফেক্টছৰ কাৰণে নোবেল পুৰস্কাৰ পাইছিল। 1991 চনত গ্ল'ব কাউণ্ট্ৰিৰ যিটো যুদ্ধ হৈছিলে, সেইটো যুদ্ধ শেষ হৈছিলে, বন্ধ হৈছিলে। গ্ল'ব কাউণ্ট্ৰি মানে পেৰিছিয়ান গ্ল'ব, মানে যিটো খাই বুলি কয় হিন্দীত, বা ঝিল বুলি কয়, পাহাৰৰ তলিত যিটো এটা ডাঙৰ হ্ৰদ থাকে, ডাঙৰ পুখুৰী থাকে, এইটো খাই বুলি কয় হিন্দীত। পেৰিছিয়ান গ্ল'বৰ ওচৰত যিবোৰ দেশ আছে, যেনে ইৰাণ, ইৰাক, কুৱেইট, ছৌদি আৰবিয়া, বাহৰেইন, কাটাৰ, ইউনাইটেড আৰব এমিৰাট মানে ডুবাই, মানে UAE আৰু ওমান, এইবোৰ দেশক গ্ল'ব কাউণ্ট্ৰি বুলি কয়। এইবোৰ দেশৰ মাজত যুদ্ধ হৈছিলে। 1991 চনত এই যুদ্ধটো বিৰাম হয়। আৰু 1953 চনত 1953 জীৱবিজ্ঞানী বাটছন আৰু গ্ৰীকৰ দ্বাৰা DNA তৈয়াৰ কৰা হৈছিলে, মানে DNA-টো উদ্ভাৱন কৰিছিলে, DNA-টো উৎপন্ন কৰিছিলে, মানে প্ৰথম DNA-টো আনিছিলে বিশ্বত, DNA টেষ্টটো। যদি আজিৰ দিনটোত দিৱস হিচাপে কওঁ, তেনেহ'লে আজি ভাৰতৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস। এতিয়া আজিৰ দিনটোত জন্মগ্ৰহণ কৰা বিখ্যাত ব্যক্তি নাইবা জনপ্ৰিয় ব্যক্তিসকলৰ কথা। 1901 চনত লিনাছ পাউলিং নোবেল বিজয়ী বিখ্যাত আমেৰিকান ৰাসায়নিক বিজ্ঞানীৰ জন্ম হৈছিল আজিৰ দিনটোতে, 1901 চনত। আজিৰ দিনটোতে 1865 চনত লালা লাজপত ৰায়ৰ জন্ম হৈছিলে। এইটো আপোনালোকে জানে, সংগ্ৰামী আছিলে, স্বাধীনতা সংগ্ৰামী লালা লাজপত ৰায় আজিৰ দিনটোত জন্ম হৈছিল। 1899 চনত ভাৰতৰ প্ৰথম আৰ্মিৰ কমাণ্ডাৰ ইন চিফ, মানে আৰ্মিৰ যিটো হেড হয় আমাৰ ভাৰতীয় আৰ্মিৰ প্ৰথম আৰ্মি চিফ K.M. কৰিয়াপ্পাৰ জন্ম হৈছিলে আজিৰ দিনটোতে, 1899 চনত। তেতিয়া ইণ্ডিয়ান আৰ্মি ব্ৰিটিছৰ অধীনত আছিলে। 1946 চনত বলিউডৰ সংগীতকাৰ তথা গায়ক ৰবীন্দ্ৰ জৈনৰ আজিৰ দিনটোতে জন্ম হৈছিল। এতিয়া আজিৰ দিনটোত কোনোকৰ জনপ্ৰিয় ব্যক্তি তথা মহান ব্যক্তিৰ মৃত্যু হৈছিলে। 1572 চনত মহাৰাণা প্ৰতাপৰ পিতৃ ৰাণা উদয় সিঙৰ নিধন হৈছিলে। তাৰপিছত মহাৰাণা প্ৰতাপ ৰজা হয়। আজিৰ দিনটোত 1934 চনত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পত্নী কমলা নেহৰুৰ ছুইজাৰলেণ্ডত মৃত্যু হৈছিল। 1963 চনৰ ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদৰ আজিৰ দিনটোতে মৃত্যু হৈছিল। 2007 চনত আজিৰ দিনটোতে বলিউডৰ সংগীতকাৰ O.P. নেয়াৰৰ মৃত্যু হৈছিল। এইখিনি হৈছে 28 ফেব্ৰুৱাৰীৰ দিনটোৰ ইতিহাস।